অৱশেষত আজি মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা লাখ লাখ নিবনুৱালৈ ভাল খবৰ কাইলৈ ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল নমস্কাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমশিক্ষাৰ্থীলৈ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে আজি এই কথা ঘোষণা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আসাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে 18 অক্টোবৰ অৰ্থাৎ কাইলৈ Grade-4 ৰিজাল্ট ঘোষণা কৰিব বুলি এনেদৰে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ উল্লেখযোগ্য যে 13,341টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা 21 আগষ্ট তাৰিখে লগতে www.sevaonline.org শিক্ষাৰ্থীসকলে নিজৰ ফলাফল চাব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ 42টা বিভিন্ন বিভাগত অনুষ্ঠিত হোৱা সম্পূৰ্ণ সত্যৰ নিশা এই পৰীক্ষাটোৰ দ্বাৰা নতুন প্ৰজন্মই দেশৰ সেৱা কৰাৰ সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে ব্যক্ত কৰে